হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আজি মই বনাবলৈ লৈছোঁ কলডিলৰ সৈতে এয়া ব্ৰইলাৰ মাংস। এয়া আলু কাটি লৈছোঁ, বিলাহী, পিঁয়াজ, আদা, নহৰু একদম চিম্পুলকৈ বনাম। এয়া কলডিল কাটি মই পানীত তিয়াই থৈছোঁ। ইয়াতে এতিয়া মই মিঠাতেল দিলোঁ। তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। তেলখিনি ভালদৰে গৰম কৰি এতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিম। এইখিনি ভালদৰে ৰঙচুৱা হ'লেকে ভাজি ল'ম। ইয়াতে অকণমান আদাও দি দিছোঁ। একদম চিম্পুলকৈ বনাইছোঁ। বেছি মই আগতীয়াকৈ মাংসখিনিত হালধি, জলকীয়া গুড়ি, জালুকৰ গুড়ি, নিমখ দি মিক্স কৰি লৈছিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। ইয়াতে আমি এতিয়া মাংসখিনি মিলাই ল'ম। ভালদৰে মিক্স কৰি ল'ম। মই ভালদৰে মাংসখিনি মিলাই ল'লোঁ। এতিয়া ঢাকন মাৰি এইখিনি অলপ সময় সিজিবলৈ দিম। গেছৰ ফ্লেমটো মই হাই কৰিয়ে ৰাখিছোঁ। মাজে মাজে মাংসখিনি লৰাই থাকিব, নহ'লে লাগি যাব পাৰে। মই আকৌ মাংসখিনি লৰাই লৈছোঁ। গেছৰ ফ্লেমটো হাই কৰি ৰাখিছোঁ যাতে মাংসখিনিৰ পৰা পানী ওলাই নাযায়। আকৌ এইখিনি অলপ সময়ৰ কাৰণে এনেকৈ হাই ফ্লেমতে ভাজি ল'ম। আকৌ ইয়াৰ 1 মিনিট হৈছে। মই 1 মিনিটৰ পিছত আকৌ পুনৰ মাংসখিনি লৰাই ল'ম ভালদৰে। কম কৰি আকৌ অলপ সময় ভাজি ল'ম। আমি আকৌ এবাৰ মাংসখিনি লৰাই ল'ম। মাংসৰ পৰা তেল ওলাবলৈ ধৰিছে। ইয়াতে কাটি থোৱা বিলাহীখিনি মিক্স কৰি দিম। বিলাহীখিনি মই মিলাই ল'লোঁ। এতিয়া আকৌ এইখিনি বিলাহীখিনি গলি নোযোৱালৈকে ভাজি ল'ম। আমি বিলাহীখিনি ভালদৰে গলি যোৱালৈকে ভাজি ল'লোঁ। এতিয়া ইয়াতে আলুখিনি আৰু কলডিলখিনি মিলাই দিম। এইখিনি ভালদৰে এতিয়া মিলাই ল'ম। মই আলু আৰু এই কাটি লোৱা কলডিলখিনি ধুনীয়াকৈ মাংসৰ লগত মিলাই ল'লোঁ। এতিয়া এইখিনি ভাততে সিজিবলৈ দিম। গেছৰ ফ্লেমটো কম কৰি সিজিবলৈ দিম। মাজতে এবাৰ মাংসখিনি আকৌ চেক কৰি লওঁ। ধুনীয়াকৈ মাংসৰ পৰা তেল ওলাইছে। মাংসৰ পৰা তেল ওলালে এতিয়া ইয়াতে আমি অকণমান গৰম পানী দি দিম। এইখিনি এতিয়া মিডিয়াম ফ্লেমত 10 মিনিটৰ কাৰণে আকৌ সিজিবলৈ দিম। এতিয়া ইয়াতে অকণমান খুন্দি থোৱা আদাও দি দিছোঁ। মাংস ৰেডি হৈছে। সিজি গ'ল মাংস। ইয়াতে এতিয়া কাটি থোৱা ধনিয়াখিনিও দি দিওঁ। এতিয়া গৰমে গৰমে ভাতৰ লগত খাবহে লাগে আৰু। আপোনালোকেও এনেকৈ কলডিলৰ সৈতে ব্ৰইলাৰ মাংস বনাই খাই চাবচোন। কেনেকুৱা পালে জনাব। আমাৰ খাই ভালেই লাগিলে, বহুত টেষ্টি হৈছিলে। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।